Card News Channel bitung hinpen, Card News Channel kilang arat lapen. Karbi Anglong kacinghan arat doa na phanta. Ingkorat chok angleng, habar Karbi risuning so arong aje lapen. Durga Puja akardom pen ahir jumit pajeriklo. Kardom. সমগ্ৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰত মাণ্ডলিক কেচিএছৰ উদ্যোগত দ্বিতীয় দিনা উলহ মালহেৰে উদযাপন 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। ডিফুত মা দুৰ্গাৰ মহা অষ্টমী পূজা উদযাপনৰ আনন্দ শিলদল ভাঙি ভক্তপ্ৰাণ ৰাইজ উবুৰ খাই পৰিছে মণ্ডপে মণ্ডপে। 70 বছৰীয়া ঐতিহাসিক বাৰোৱাৰী মন্দিৰৰ পূজা মণ্ডপত ভক্তৰ লানি নিচিকা ভিৰ। শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি উৎসাহৰ ঢল। ঐতিহ্যমণ্ডিত লংকাৰ 1 নং চামবাৰী পূজা মণ্ডপত ভক্তৰ লানি নিচিগা সুত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা দেৰানপি। আগবাঢ়িছো প্ৰথম দুখবৰলৈ। সমগ্ৰ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালকৈ অনুষ্ঠিত হৈ আছে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। সাংস্কৃতিক ক্ষেত্ৰলৈ পুৱাৰে পৰা বৈ আছে সাংস্কৃতিক প্ৰেমী ৰাইজৰ সুত। স্থানীয় ৰাইজৰ লগতে বাহিৰৰ পৰা জ্ঞান পিপাসু পৰ্যটক তথা গৱেষকসকলকো সাংস্কৃতিক ক্ষেত্ৰসমূহত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। মাঞ্জা আপাৰ ডিলাজিৰ চিৰবুমু আকলামত উলহ মালহেৰে অনুষ্ঠিত হৈ আছে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা সাংস্কৃতিক পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলনৰ পিছতেই আজিৰ দিনটোত চাৰ্জিং প্ৰিচেকত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচি ঈশ্বৰৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা কৰে। তাৰ পিছতেই আৰম্ভ হয় পৰম্পৰাগত নৃত্য গীতৰ বিভিন্ন প্ৰতিযোগিতা। উল্লেখ্য, মাঞ্জাৰ চিৰবুমু আকলামত অনুষ্ঠিত যুৱ মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতাত মাণ্ডলিক মাঞ্জা কেচিএছৰ অধীনৰ সৰ্বমুঠ 8টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। Kidam kecing siabang rong kitong asai rong tong asai bang ke la akaprek tirang pen tirang alang tum ka buha tirang pen la dak aklam long an jambliet hon chong nok ap mit hang pinding nang ching thang me sila dak an bang lo la bang so phit pen nilihin pen nili KCS dipuman ja jun salong president lo nilihin pen lama ingthur ponik lo song lama ingthur deta pen phit kachikimu asaya bang ding ponik lo hiniang ding nil tum hinia phan kachikimu ding pon isia bang ke ha kicheng ben karbi jutang ju bara song long nang klem ra per tum ha hem reng mi pule puji chomrong su pule puji sami alang tum ili tum thengnu pen kavi anam ki plang tang tum phan jutang long klem tum phan isilo karbi মাণ্ডলিক যুৱ মহোৎসৱ উদযাপন কৰা হয়। ঠিক তেনেদৰে আপোনাৰ 2018 বৰ্ষত ডিফু মাঞ্জা কেচিএছ জোন অধীনত 26তম মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰা হৈছে চিৰবুমু আকলাম আপাৰ ডিলাজি। গতিকে আজি এই 26তম কাৰ্বি প্ৰতিনিধিসকলক সম্বৰ্ধনা কৰা হৈছে। আৰু আজি যিহেতু এই যুৱ মহোৎসৱত এই মাণ্ডলিক মহোৎসৱত আমাৰ কাৰ্বি সংস্কৃতি কাৰ্বি পৰম্পৰাসমূহৰ প্ৰতি ইয়াতে কম্পিটিশ্যন হয়। গতিকে আজি এই কম্পিটিশ্যন মুহূৰ্তত প্ৰথমতে আমাৰ আজি আনহাতে সৰু পথাৰতো জপ্ৰালাংশ সাংস্কৃতিক ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসমূহত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি, প্ৰাক্তন কাৰ্যবাহী সদস্য ক্ৰমে সূৰ্য ৰংভাৰ, জীৱন চন্দ্ৰ পাঠক,
KCSৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হৰেণ সিং বে প্ৰমুখ্যে সাহসীয় নেতাসকলে অংশগ্ৰহণ কৰে লাংফেৰ মাণ্ডলিক KCSৰ উদ্যোগত বকলিয়াটো উলহ মালহেৰে উদযাপন কৰিছে 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুমৰং হাং আৰু লাংফেৰ MSC ৰাম সিং টিমুঙে যোগদান কৰি সাংস্কৃতিক প্ৰেমী ৰাইজক উৎসাহ উদ্দীপনা প্ৰদান কৰে দ্বিতীয় দিনৰ প্ৰথমটো সাংস্কৃতিক প্ৰতিযোগিতাত অনুষ্ঠান ৰিটনং চিংদিত ডেকা গাভৰুসকলে নৃত্যৰে বকলিয়াৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে Ini koiratrop ulang komaji mate lang ferang kang along bokolia patulong kamalong along kamalong ini 16 patumi belo geceng ini ke second ini yang henglo tapi nak kata we kisi kadang kata dolo lapen non pangceng konmon lapen labda kata we cipto terapen si ইপিনে সিংহাসন মাণ্ডলিক KCSৰ উদ্যোগত বৰজানতো একে উৎসৱ মুখৰ পৰিৱেশ কিয়নো বৰজানত অনুষ্ঠিত হৈ আছে 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ডেনিয়েল টেৰনৰ সাংস্কৃতিক পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সচিব নিৰলা ভাংচপিও অংশ লয় আনহাতে পশ্চিম কাৰ্বি আংলঙতো একেই আনন্দ উৎসৱৰ পোহাৰ দুৰ্গা পূজা আনন্দৰ লগতে ডংকামুকাম মাণ্ডলিক KCSৰ অধীনত ডংকামুকামত অনুষ্ঠিত হৈ আছে 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ সাংস্কৃতিক আনন্দৰ মাজতে কাট নিউজৰ তৰফৰ পৰা উঠি অহা নৱ প্ৰজন্মৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠান ৰাখি এক প্ৰকাৰ অগতানুগতিক পৰিৱেশৰ সৃষ্টি কৰাত দৰ্শক ৰাইজ আপ্লুত হয় মুঠতে জিলাখনৰ সৰ্বত্ৰ আনন্দ উৎসৱ মুখৰ পৰিৱেশে হৰতপূৰ্ণ হৈ উঠিছে ইন্দেং কৰাত সক হাৱাৰ কাৰ্বি ৰিছনিম সৰঙাজে ডংকামুকাম হাৱাৰ পেন পিনি নিলিতুম লাংসুদো ওয়েজিংদন পাথুৱা ক্লামালংসি পিনি Indeng korat sok asingkan apa niltum ladaksi patik pon lo lasi pini pen niltum panceng lo lasi pini pen cenglok niltum krisir cap an niltum ladak padu ponji lasi niltum laso indeng korat sok hawar karbi bisonim sorong aje labangso arong aje kipi pon niltum intir et pen klar et pen ning klar sa pen niltum pacun pon pu niltum Zonal committee mate hawara mai pen ta cisik lo la pen pirika mai sitame militum along soteng pen support ang pidun lo nang cedon dun lo nasi kewangji terang atum mate unit atum pen korte inji atum sitame militum along laso nilitum kemang ateng nang pacun dun po pusi nilitum sitame ning thepon lo lasi ali racham karbi akhei kedoan sitame militum karbi anglong det kali militum Pirthia thak mate pirthia dang kido karbi teman sitame menhang jutang jubat pindeng sumpor labang so kapangcho lo jakong horang nang pidun po pusi nilitum dongkamukam hawara mai pen ning thelo la pen kadok awi phan sitame chuning lila Orun Lekthi Mongol Inghi Kelvin Terangor report Kat News সমগ্ৰ ৰাজ্যৰ লগতে ডিফু চহৰৰ চৌদিশে এতিয়া এক মেলা সদৃশ পৰিৱেশ মানুহৰ আনন্দৰ কোলাহল বিৰি বাদ নোপোৱা অৱস্থা চহৰ এলেকাত হয় এয়া যে পূজাৰ বতৰ শাৰদীয় দুৰ্গোৎসৱৰ সময় জিলাখনৰ লগতে ডিফু চহৰৰ পূজা মণ্ডপে কণ কণ ল'ৰা ছোৱালীক লগত লৈ পিতৃ মাতৃ ডেকা গাভৰু মুনিহ তিৰোতা বৃদ্ধ বৃদ্ধা সকলোৱে ওলাই আহিছে পূজাৰ আনন্দ উপভোগ কৰিবলৈ লগতে দেৱী মাৰ চৰণত একাজলি আশীষ ল'বলৈ এয়া কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুৰ বাৰোৱাৰী মন্দিৰ 70 বছৰীয়া ঐতিহ্য বহন কৰা এই বাৰোৱাৰী মন্দিৰকে ধৰি ডিফু চহৰৰ 40টাতকৈ অধিক পূজা মণ্ডপত চলি আছে শাৰদীয় দুৰ্গা পূজা বিপদনাশিনী মা দুৰ্গাৰ মহা অষ্টমী পূজা অৰ্চনা ভক্তসকলে মনোমত বাঞ্ছা পূৰণৰ বাবে দেৱী দুৰ্গাৰ চৰণত পূজা দিবলৈ অগণন ভক্তই পুৱাৰে পৰা আহিছে সমগ্ৰ মন্দিৰৰ প্ৰাংগণ ভক্তসকলৰ
লানি নিচিগা সুতে বিৰদি বাপ নোপোৱা অৱস্থা হৈছে। ডিফুৰ আটাইতকৈ পুৰণি ঐতিহাসিক মন্দিৰ বাৰুৰী পূজা মন্দিৰ। এই বাৰুৰী পূজা মন্দিৰত ইতিমধ্যে মহানৱমী পূজা অৰ্চনা আৰম্ভ হৈছে, আৰতি বন্দনা আৰম্ভ হৈছে আৰু ডিফুৰ বিভিন্ন জনসমাগমেৰে এই মন্দিৰ ভৰি পৰিছে। বিভিন্ন উৎসাহ দেখিবলৈ পোৱা গৈছে, ৰাইজৰ মাজত বিভিন্ন উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু ৰাইজে ইতিমধ্যে ভক্তি অৰ্চনা ফুল পাত বেল লৈ পেলাই ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ কৰিছে। আমি ৰাইজৰ পৰা এই সংকটত তেওঁলোকৰ মনৰ অনুভৱ কি আশা বাঞ্ছনা কৰিছে আগন্তুক দিনকেইটাৰ কাৰণে বছৰকেইটাৰ কাৰণে তেখেতসকলৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। বিষয়ে বাৰুৰী পূজা মণ্ডপৰ বিষয়ে আমি তেখেতৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। আহকচোন আমাৰ কেমেৰা পাৰ্চন পৰকজ্যোতি শৰ্মাক মই দেখুৱাবলৈ অনুৰোধ কৰিম। আমাৰ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ডাঙৰীয়া তেখেতৰ পৰা আজি পূজা মণ্ডপৰ বিষয়ে আমি দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। আহকচোন। তাৰমানে আমি সৰ্বভাৰতৰ লগতে আমাৰ কাৰ্বি আংলঙতো দুৰ্গা পূজা উৎসৱ আয়োজন কৰা হৈছে। আমাৰ সকলো ৰাইজে ভক্তিভাৱে পূজা অংশগ্ৰহণ কৰিছে। ইয়াত বিভিন্ন জাতি জনজাতি সকলো আহি ইয়াত উপস্থিত হৈছেহি। আমি শান্তি সম্প্ৰীতি হকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ শান্তি সম্প্ৰীতি অসমত বিৰাজ থাকক, আমাৰ কাৰ্বি আংলঙত বিৰাজমান হৈ থাকক আৰু আমাৰ ইয়াত যিসকল ব্যক্তি আছে তেওঁলোকে পূৰা উৎসাহে আৰু উদ্দীপনাৰে আমাৰ পূজাত অংশগ্ৰহণ কৰিছে। এই যেনেধৰণে আনন্দ উৎসৱ আমি দেখিবলৈ পাইছোঁ সেইটো নিশ্চয় আমাৰ দেশৰ কাৰণে আৰু আমাৰ কাৰ্বি আংলঙৰ কাৰণে এটা উল্লেখযোগ্য ভাল লগা ঘটনা। গতিকে এনেধৰণৰ বস্তু আমি হৈ থকাটো বিচাৰোঁ আৰু এই সম্পৰ্কত আমি আইন শৃংখলা যিখিনি আছে সেইখিনি আমি নিয়মিতভাৱে কৰি আহিছোঁ। বৰ্তমানলৈকে আমাৰ সকলো জেগাতে আমাৰ ভলণ্টিয়াৰসকল আছে পূজা কমিটিৰ, তাৰপৰি আমাৰ পুলিচ আছে, হোমগাৰ্ডছ আছে, VDP আছে, হস্তম হৈ আছে, সকলোখিনি চাই আছে আৰু আমাৰ ৰাইজৰ সহযোগিতা আৰু ৰাইজৰ যিখিনি সঁহাৰি ৰাইজে আমাক দিবৰ বাবে আমি ৰাইজৰ ওচৰত গুহাৰি জনাই থৈছোঁ। ইতিমধ্যে গম পাইছোঁ এই বিষয়ত আমি আৰু এজন জ্যেষ্ঠ নাগৰিকৰ পৰা আমি জানিব বিচাৰিম। তেখেতে খুবেই সামাজিক ব্যক্তি, তেখেতৰ পৰা আমি দুই এষাৰ জানিব বিচাৰিম। আচ্ছা, মানে এইটো এইখন পূজা মণ্ডপ 1948 চনত স্থাপন কৰা হৈছে। বিভিন্ন জনগোষ্ঠী মিলি এইটো গঠন কৰা হৈছে আৰু দেখিছোঁ প্ৰত্যেক বছৰে ইয়াৰ সমাগম আৰু যোগদান বাঢ়ি গৈ আছে। সেইটো মোৰ অনুভৱ, এইটো এটা শুভ লক্ষণ বুলি মই ভাবোঁ। জাতি ধৰ্ম নিৰ্বিশেষে যাতে শান্তি বজাই ৰাখিব পাৰোঁ সেইটো আমি কামনা কৰি সদায় পূজা অৰ্চনা কৰি আহিছোঁ। যেনেকৈ হৈছে আৰু আমাৰ পুৰণা ছেক্ৰেটাৰী আছিলে সমৰঞ্জিত শৰ্মা, তেখেতো মোৰ কাষতে খাৰা হৈ আছে। এইজন মানুহ কাষতে খাৰা হৈছে আমাৰ আগত ছেক্ৰেটাৰী আছিলে। তেখেতে এই পূজা উপলক্ষে যিমানখিনি আমাৰ ইয়াত ৰাইজক সকলো ৰাইজক আমাৰ যেন ভালদৰে পূজাটো হওক এই বুলি ভালে লাগিছে। ইয়াতে ৰাইজৰ মাজত মা দুৰ্গাৰ ওচৰত কি আশীৰ্বাদ বিচাৰিছে? আশীৰ্বাদটো বিচাৰিছোঁ আৰু এতিয়া মায়ে কেনেকৈ চাই তো মাৰ কথা আৰু থেংক ইউ। এটা কওকচোন, আপুনি মা দুৰ্গাৰ ওচৰত আহিছোঁ, বহুত আশা লৈ ইয়ালৈ আহিছোঁ। অতি পুৰণি এইখন ডিফুত মানে অহাৰ পৰা এইখন পূজা পাইছোঁ। অনেক পূজা আছে কিন্তু এইখনত আকৰ্ষণটো বেছি ৰাইজৰ। আমাৰ বিশেষকৈ আমাৰ ডিফুৰ অসমীয়া মানুহখিনি বা বেংগলী মানুহে এইখনৰ প্ৰতি আকৰ্ষণ বেছি। ভাল লাগে ইয়াত আহি, অন্যত গ'লেও শান্তি নাপাওঁ, ইয়াতে ভাল পাওঁ। এয়াই কওকচোন আপোনাৰ। ইতিমধ্যে আমাৰ মাজত এগৰাকী অতিতকৈ বয়োজ্যেষ্ঠ এগৰাকী মহিলা আছে, আমি আইতা বুলি বুলিব পাৰোঁ, আইতা বুলি ক'ব পাৰোঁ। তেখেতৰ পৰা আমি মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন। বহুত ভাল লাগিছে। বহুত বছৰ আগৰ পৰা ইয়াত মোৰ স্বামী খাটিছিলে। এতিয়া বৰ্তমান আমিও ইয়াতে থাকোঁ, অন্য দুৰ্গা মন্দিৰত নাযাওঁ, ইয়াতে থাকি ভাল লাগে। বহুত 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 ভাল লাগে। আনহাতে ডিফুৰ শ্মশান ঘাটতো উলহ মালহেৰে আজি মহা অষ্টমী পূজা চলি আছে। এই পূজা মণ্ডপতো একেই আনন্দ, একেই উৎসাহ, অগণন ভক্তৰ ভিৰ। শ্মশান ঘাট পূজা কমিটিৰ উদ্যোগত সন্ধিয়ালৈ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আনন্দৰ দ্বিগুণ কৰিছে ভক্ত আৰু দৰ্শক ৰাইজৰ মাজত। আনহাতে ডিফু বজাৰৰ সোঁমাজতে পথৰ একাংশ বন্ধ কৰি বজাৰ কমিটিয়ে পূজা অনুষ্ঠিত কৰা কাৰ্যক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আনন্দ উৎসাহৰ মাজত এই পূজা মণ্ডপে এক প্ৰকাৰ কষ্ট দিছে ৰাইজক। কাৰণ পূজা চোৱাৰ লগতে বজাৰ সমাৰ কৰি ঘৰলৈ যাব বিচৰাসকলে অন্য দিশৰে
ঘূৰিহে প্ৰধান পথলৈ ওলাই আহিবলগীয়া হোৱা বাবে এইদৰে মাছ পথত পূজা অনুষ্ঠিত কৰাৰ দৰে কাৰ্য আৰু পৰৱৰ্তী সময়ত অনুমতি নিদিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে চহৰৰ বয়োজ্যেষ্ঠ নাগৰিকসকলে। খিনি ৰিপৰ্ট কালেকশ্যন কৰি আছে আমি সঁচাকৈ আনন্দিত। প্ৰথমবাৰৰ বাবে আমি পূজাখন কৰিছোঁ ইয়াত। মানে আমাৰ এইটো বহু দিনৰ সপোন আছিলে আমি শ্মশান ঘাটত দুৰ্গা পূজা পাতিম। আৰু কাৰণ হ'ল শ্মশান ঘাট সকলোৱে জানে এটা পবিত্ৰ স্থান। তাৰ পিছতে কি হয় মানুহে ইয়াত মানে আহিবলৈ ৰাতি হ'লে মানে স্পেচিয়েলি ৰাতি হ'লে অলপ মানে সংকোচ বোধ কৰে, ভয় যেনেকুৱা এটা থাকে। একচুৱেলি আমি ইয়াত আছোঁ আজি ক'ব গ'লে জন্ম পূজা কমিটি আৰম্ভ হ'ল 2018। আমি বহুত দিনৰ পৰা এটা মানে হেঁপাহ আছিলে যে আমি ইয়াতে পূজা পাতিম, কিন্তু কিছুমান কাৰণত আমি পূজা পাতিব নোৱাৰিলোঁ। ৰাইজৰ সহযোগিতা, তাৰপিছত কিছুমান নানা ধৰণৰ অসুবিধা, সেইকাৰণে আমি পূজা পাতিব নোৱাৰিলোঁ। এই বছৰ আমাৰ কিছুমান গাঁৱৰ ল'ৰা আগবঢ়াই আহিছে, আমাক বহুত সহযোগিতা কৰিছে। আপোনালোকে আগবাঢ়ক, আমি আপোনালোকৰ পিছতে আছোঁ। গতিকে তেওঁলোকৰ সহায়ত, তেওঁলোকৰ সহযোগিতাত আমি ইমানখিনি আগবাঢ়ি আহিছোঁ। আৰু আমি ভাবিছোঁ যে এই বছৰ যেনেকৈ আমি পূজা পাতিছোঁ, অহা বছৰ তাতকৈ আৰু ভাল পাতিম। পংকজ ডেকাৰ ৰিপৰ্ট, কাট নিউজ। শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি উৎসাহৰ ঢল। একেই আনন্দ উৎসাহ লংকাৰ বিভিন্ন পূজা মণ্ডপত ভক্তৰ তথা দৰ্শকসকল। ঐতিহ্যমণ্ডিত লংকাৰ 1 নং চামবাৰী পূজা মণ্ডপত ভক্তৰ লানি নিচিগা সোঁত। 52 বছৰৰ পূৰ্বে চামবাৰী অঞ্চলৰ গাঁৱলীয়া জীৱনৰ ৰূপ উপস্থাপন পূজা মণ্ডপত। হয় এখন বিশেষ গাঁও। এতিয়া এই গাঁওখন বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজৰ বাবে। গাঁওখনৰ অৱস্থা কিছু পিছপৰা যদিও গাঁৱত আছে দোকান পোহাৰকে ধৰি এখন চিকিৎসালয়ো। প্ৰত্যেক ঘৰৰ বাৰী চাঙত লাও, ৰঙালাওকে ধৰি অন্যান্য শাক পাচলি। খেতি পথাৰতো হাল বোৱাত ব্যস্ত চহা খেতিয়ক। এই বিশেষ গাঁওখনৰ দৃশ্য যদি আপুনি উপভোগ কৰিম বুলি ভাবে তেনেহ'লে আপুনি আহিব লাগিব লংকাৰ 1 নং চামবাৰী অঞ্চললৈ। হয় 52টা বছৰত ভৰি দিয়া লংকাৰ 1 নং চামবাৰী অঞ্চলৰ ঐতিহ্যমণ্ডিত দুৰ্গা পূজাখনে এইবাৰ মূল পূজা মণ্ডপৰ ভিতৰত প্ৰতীকী অৰ্থত সাজি উলিয়াইছে এইখন গাঁও। উল্লেখ্য যে যোৱা 52টা বছৰ ধৰি এইখন পূজা মণ্ডপত আয়োজক সমিতিয়ে প্ৰতি বছৰে উদযাপন কৰি আহিছে দুৰ্গা পূজা। কিন্তু এই বছৰত অতি ব্যতিক্ৰমী ধৰণেৰে পূজা অনুষ্ঠিত কৰিছে পূজা পৰিচালনা সমিতিয়ে। জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ এই পূজা মণ্ডপৰ কাষতে আয়োজক সমিতিয়ে 52টা বছৰ আগৰ চামবাৰীৰ গাঁৱলীয়া জীৱনৰ বাস্তৱ দৃশ্য সুন্দৰভাৱে প্ৰতিফলিত কৰি তুলিছে। আৰু 1 নং চামবাৰীৰ এই পূজা মণ্ডপত সপ্তমীৰ নিশা অজস্ৰ ভক্তৰ সমাগমক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, লংকা। কাতি বিহু। শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ আনন্দৰ মাজতে আহিল কাতি বিহু। কাতি বিহু মানেই কৃষকৰ সেউজীয়া শস্যৰ পথাৰত সোণালী সপোনৰ উকমুকনি। পথাৰত মাজত এগছি বন্তি আৰু ঘৰৰ চোতালৰ একোণত তুলসীৰ তলত এগছি বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত শস্য নদন বদন হোৱাৰ লগতে গৃহস্থৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰিব। কাতি বিহু। শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ আনন্দৰ মাজতে আহিল কাতি বিহু। কাতি বিহু মানেই কৃষকৰ সেউজীয়া শস্যৰ পথাৰত সোণালী সপোনৰ উকমুকনি। পথাৰৰ মাজত এগছি বন্তি আৰু ঘৰৰ চোতালৰ একোণত তুলসীৰ তলত এগছি বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত শস্য নদন বদন হোৱাৰ লগতে গৃহস্থৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰিব। কৃষকসকলৰ ঘৰত অভাৱ অভিযোগৰ মাজতেই কাতি বিহু অহা বাবেই বিহুটিৰ নাম কঙালী হ'লেও এই বিহুৰ গুৰুত্বই হয়তো সৰ্বাধিক।
কিয়নো এই কাতি বিহুৱে কৃষকসকললৈ কঢ়িয়াই আনে হেমন্তৰ পথাৰত সোণালী ধানৰ সপোন কাতি বিহুৰ পিছতে সেউজীয়া ধান গছৰ থোক নকৈ ওলাবলৈ আৰম্ভ কৰিব তাৰ পিছত ক্ৰমান্বয়ে সোণালী হৈ পৰিব ধাননি পথাৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait, not only this. Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Tharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at 70024-56806 or 9957-537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Difu Main Market. Hurry up! Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu, Karbi Anglong, Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
Come one, come all. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে শাৰদীয় দুৰ্গোৎসৱ আৰু মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আনন্দ উৎসাহৰ মাজত ৰাইজে পাহৰি গ'ল নেকি চাৰ্চিম প্ৰিচেকৰ অভিশপ্ত ঘটনা যি ঘটনাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত কৰোণভাৱে প্ৰাণ দিবলগীয়া হৈছিল যি কলা ইতিহাসে বিশ্বৰ প্ৰেক্ষাপট কপাই তুলিছিল যি নিষ্কংশতা আৰু আদিমতাই দুই সহস্ৰাবৃত বাস কৰা সভ্য মানৱ জাতিক হাজাৰ হাজাৰ বছৰ পুৰণি আদিমতালৈ পৰ্যবসতি কৰি মানৱীয়তাক কৰোণভাৱে স্খলিত কৰিছিল সেই স্মৃতিত জিলাবাসীয়ে শোকসভা পাতি এগছি বন্তি জ্বলায় সেই সকলৰ নিৰিখৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰি এটুপি অশ্ৰু অঞ্জলি যাচিবলৈ পাহৰিলে নেকি আনে পাহৰিলেও পাহৰা নাই ডিফু অটো ৰিক্সা এছ'চিয়েশ্যনৰ বিষয়ববীয়া তথা সদস্যসকলে মিলি চাৰ্চিম প্ৰিচেকত একাশ অচিনাক্ত দুৰ্বৃত্তৰ হাতত কৰোণভাৱে মৃত্যু আকোৱালি ল'বলগীয়া হোৱা নিৰীহ লোকসকলৰ স্মৃতিত আৰু তেওঁলোকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰি ডিফু চহৰৰ মাজমজিয়াত জ্বলালে মমবাতি হয় 2015 বৰ্ষৰ 17 অক্টোবৰ দুখনকৈ বাছৰ বছা একাংশ নিৰীহ লোকক বাছৰ পৰা নমাই পৈশাচিক মৃত্যু দিছিল অমানৱীয় একাংশই এই পৈশাচিক মৃত্যুৰ পৰা আনকি দুমহীয়া ফুলকুমলীয়া দেৱক শিশুও হাৰি নগৈছিল আধুনিক মানৱ জাতিৰ উত্থানৰ মাজত সেই কলা ইতিহাসক কোনোমতে পাহৰা উচিত নহয় এনে ঘটনাবোৰ মানুহৰ জীৱন পৰিক্ৰমাৰ এটা গুৰুত্বপূৰ্ণ পাঠ এই নিষ্ঠুৰ আৰু দুখজনক পাঠ পঢ়ি ডিমাচা কাৰ্বিয়েই নহয় সকলো জাতি সম্প্ৰদায় মনত ৰখা মংগলজনক যে সাম্প্ৰদায়িক বীজে মানুহক কিমান পশুত্বলৈকে নমাই দিব পাৰে এইটো কেতিয়া হৈছিলে ঘটনাটো 2005ত কি হৈছিলে মানে যিসকল তাত মানুহ ঢুকাইছিলে সেইবোৰ আত্মাৰ ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত ভয় আশংকা আৰু সন্দেহৰ অনিশ্চয়তাত গৃহহাৰা হৈ আশ্ৰয়স্থলত জীৱন অতিবাহিত কৰা কিমান যাতনাদায়ক সেয়া কেৱল ভুক্তভোগীৰ বাহিৰে কোনে বুজিব
সেয়েহে আজি 17 অক্টোবৰৰ দিনটো এটা কলা ইতিহাসৰ লগতে নতুনকৈ মানৱীয়তা উত্থানৰ অনুশীলনৰ বাবে এটা পাঠ হোৱা উচিত হ'ব নাগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলঙৰ ধনচিৰিত শাৰদীয় দুৰ্গোৎসৱৰ অন্তহীন আনন্দ ধনচিৰিৰ পূজা মণ্ডপে মণ্ডপে পুৱাৰে পৰা অসংখ্য ভক্ত আৰু দৰ্শকৰ লানি নিচিকা ভিৰ পৰিলক্ষিত হৈছে ধনচিৰি লাইনপাৰ সাৰ্বজনীন কালীবাৰী পূজা মণ্ডপত ভক্তৰ লানি নিচিকা হুতে পূজা কমিটিক উৎসাহিত কৰিছে আন বছৰৰ দৰে ধনচিৰি লাইনপাৰ সাৰ্বজনীন কালীবাৰী পূজা মণ্ডপত অসংখ্য ভক্তৰ ভিৰ ভক্ত ভিৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটিয়ে যথেষ্ট শৃংখলতাৰে সকলোবোৰ ব্যৱস্থা আগবঢ়াইছে হয় প্ৰতি বছৰে এইখন পূজা মণ্ডপলৈ ধনচিৰিৰ ভিতৰত আটাইতকৈ অধিক ভক্তবৃন্দৰ আগমন হয় মহা অষ্টমীৰ দিনা জগত জননী মা দেৱীৰ শ্ৰী চৰণত আশীষ ল'বলৈ ভক্তৰ লানি নিচিগা হুতে কালীবাৰী অঞ্চল এক মেলালৈ পৰিণত হৈছে এইবাৰ 2 লাখ বাজেটৰ ভিতৰত পূজা অনুষ্ঠিত কৰা বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে পূজা কমিটিৰ কৰ্ণধাৰে বাজেট আমাৰ লাষ্ট ইয়াৰ 1,50,000 আছিলে আৰু এই বছৰ আমাৰ বাজেট বেছি হৈ গ'ল নিয়াৰলি 2 লাখ এতিয়ালৈকে আমি কালেকশ্যন পোৱা নাই পুৰা আশা কৰিছোঁ সব মেম্বাৰে আমাক সহায় কৰিব আৰু মানুহ কিমানজন মান আহিবলৈ আশা আছে আজি যেনেবা পূজা চাবলৈ আজি এতিয়ালৈকে মোটামুটি 5,000 মান আহি গ'ল আৰু আশা ৰাখিছোঁ আজিৰ অষ্টমীৰ দিনাখন ধনচিৰিত গোটেই মানুহ ওলাই আহে ভালেই লাগে আশা কৰিছোঁ আজি মোটামুটি 30,000-40,000 মান মানুহ আজি ওলাই আহিব ধনচিৰিত গোটেই ধনচিৰিত মানে কেইটা পূজা কিমানটা জাগাত পূজা ধনচিৰিত আমাৰ ইয়াত কালীবাৰীত হয় বজাৰত হয় 4টা পূজা টোটাল আদৰ্শ গাঁৱত হয় খেৰবাৰীলৈকে হয় ঠিক আছে উল্লেখ্য সমগ্ৰ ধনচিৰি এলেকাত সৰ্বমুঠ 4টা স্থানত দুৰ্গা পূজা অনুষ্ঠিত হয় ধনচিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট ধনচিৰি শাৰদীয় উৎসৱ আনন্দৰ বতৰতে কাৰ্বি আংলং জিলাবাসীৰ বাবে দুখজনক খবৰ মহিলা কংগ্ৰেছৰ নেত্ৰী হাৰ্নিকা টেৰাংপি আৰু ইশ সংসাৰত নাই 2 কন্যা এটি পুত্ৰসহ স্বামীক এৰি থৈ হাৰ্নিকা টেৰাংপিৰ মৃত্যু বৰণ কৰিলে ডিমা হাছাও জিলাৰ মাইবঙৰ সমীপত তেওঁলোকৰ ছুইফ্ট ডিজায়াৰখন দুৰ্ঘটনাগ্ৰস্ত হয় হাৰ্নিকা ডিমাপুৰৰ নিকচ হস্পিটেলত প্ৰায় 5টা দিন জীৱন মৃত্যুৰ কঠিন সংগ্ৰামৰ অন্তত মৃত্যুৰ ওচৰত হাৰ মানিলে হাৰ্নিকা টেৰাংপিয়ে নেত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বুকাজান অঞ্চল শোকৰ ছাঁ বিয়পি পৰিছে চৰণেহে জানে মৰণৰ ঠাই গৈছিল ফুৰিবলৈ ডিমা হাছাওলৈ বিগত 13 অক্টোবৰত কিন্তু ফুৰিবলৈ গৈ আটবাটতে তেওঁলোকৰ ছুইফ্ট বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট বাহনখন বুকাজান ব্লক মণ্ডল কংগ্ৰেছ হাৰ্নিকা টেৰাংপিৰ উপৰিও জিলা মহিলা কংগ্ৰেছ কাছাং টেৰাংপিও আছিল দুৰ্ঘটনাস্থলীত মাইবং আৰক্ষী উপস্থিত হয় আৰু গুৰুতৰভাৱে আহত আৰোহী কাছাং টেৰাংপি আৰু হাৰ্নিকা টেৰাংপিক মাইবং প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে আৰু পিছত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰ নিকচ হস্পিটেললৈ নিয়া হয় হস্পিটেলখনত প্ৰায় 5 দিন ধৰি হোৱা জীৱন মৃত্যুৰ যুঁজত অৱশেষত হাৰ মানিলে হাৰ্নিকাই জীৱনৰ শেষ সময়লৈকে বুকাজান ব্লক কংগ্ৰেছৰ নেত্ৰী হিচাপে দলটোৰ হৈ সেৱা আগবঢ়োৱা হাৰ্নিকাৰ মৃত্যুৰ সময়ত স্বামী 2 কন্যা পুত্ৰসহ আত্মীয় তথা অনেক গুণমুগ্ধক ইশ সংসাৰত এৰি থৈ গৈছে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ